বিশ্ব পৰিৱেশ দিৱস কি জয় হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বিশ্ব পৰিৱেশ দিৱস, আজি মানে এটা ভাল দিন। তো আজি আমি মানে ফৰেষ্টত আহিছোঁ আৰু লগৰ কথা আছে সিফালে ফৰেষ্টত মানে সৰু সৰু পুলি আছে, ইয়াৰ সৰু সৰু পুলি মান চব নিম এখন আমি ৰাস্তাৰ কাষে কাষে ক'ৰবাত ৰুম আৰু। তো ভিডিঅ'টো চাই থাকক, আজি ভিডিঅ'টো এই গাছৰ বিষয়ে হ'ব আৰু। বিশ্ব পৰিৱেশ দিৱস কি জয় গাছে পোৱা নাই, তাৰমানে আমি গাছটো মানে পোৱাই নাই, বিচাৰি ইমান গছ কিমান লম্বা, এই লম্বা মোটামুটি 10 ফুট লম্বা। মানে এই গাছ ৰুলে মানে গৰু খাব পাৰবা আমি তাৰমানে বেৰা চেৰা দিবা নোৱাৰো না, যিমান যি হ'লেও সেইকাৰণে বেৰা চেৰা বহুত টাকা পইচা গৰু খাব নোৱাৰে, গাছৰ অভাৱ নাই আমাৰ এইটো। গাছৰ অভাৱ নাই, কিন্তু গাছখিনি চব তাৰমানে মাটিতে হৈ গৈছে আৰু বেলেগ গাছ দেখাৰ কষ্ট হৈছে, দেখাক মাৰলা গাঁও না দেখা গা উঠেদি এই আমাৰ চলি যায়, আমি জীৱন কাটাব লাগিব। জীৱনটো কেৱল সুখত গেলি আৰু যি নকলে কথা নাই। মই ইউটিউবৰ দেখছি গাইছ, অলপ ইয়াৰ পৰা লওক অলপ কিবা কিবি জ্ঞান। হাজিৰা কৰোঁ, সেইটো লগত কথা নাই। আমি কিন্তু হাজিৰা কৰি দিয়ক মাজে মাজে নহয়, ৰেগুলাৰে মই কৰোঁ মোটামুটি। অঁ হাজিৰা মেইন। কলা কাটি যাব এইবাৰ আমাৰ মানে যুৱ মঞ্চৰ তোমাৰ বিমল কিবা নাজানো আৰু ইমান নাই, বিমলে ৰুব আমাৰ কিবা ক'ব নেকি আজি অলপ ৰাইজক? বেলেগ মই একো নকওঁ, মই ৰাইজৰ ফালে অলপ ভাবি জানি আছোঁতো। কিবা কওক আৰু আমাৰ নিচিনা চলিখিনিকে আজিৰ দিনটোত নহয়, সময় পালি একদম গাছ ৰুই থাকিব লাগে, ৰুব লাগে মই ফিল কৰোঁ এই বস্তুটো, আৰু বেলেগে ফিল কৰাটো মই আজি কিবা এটা ইভেণ্ট বুলি নহয়, সদায় ইভেণ্ট লাগে। মানে টাইম পালাক গাছ ৰুলাক, আৰু গাছটোতো তাৰমানে কাটি থকা যায় না, এই গাছ কত কটা যায়, ঘৰ বনাব লাগিল, কিবা কৰিব লাগিল, এই ৰাস্তা বনাব লাগিল, তাৰমানে গাছটো কাটি থাকে, কিন্তু গাছটো কাটি নিদিয়ে। আমাৰ এতিয়া গুৱাহাটীত গাছ কিমান কাটা গৈছে, অঁ সেইকাৰণে গুৱাহাটীত ৰাস্তা হৈছে, আৰু গৰমটো আমাৰ দিনক দিনে বহুত বাঢ়ি যাই আছে, বৰষুণ কমি যাই আছে। গাইজ মানে এটাই অনুৰোধ মুঠতে সময় পালি গাছ ৰুই থাকলি হ'ল। তাৰমানে এনেহেন এটা দিন নালগে যিটোত তাৰমানে গাছে ৰুবা লাগে। মোৰ মাটিত গাছ ৰুওঁ সেই কথা নাই, ৰাস্তাত ৰুলেও কথা নাই, কায়ো একো নকয়, অঁ কায়ো একো নকয়, গাছ ৰুব লাগে। আৰু আমি একদিন গাছ ৰুম দেখা পাছত। অঁ আৰু আমিতো ৰুমে স্পেচিয়েলি আমি গাছ ৰুইয়ে থাকোঁ। আমি ভিডিঅ'ত আমিতো প্ৰত্যেকটা ভিডিঅ' গাছৰে দিবা নোৱাৰোঁ না, দেখাব নোৱাৰোঁ না। আজি আৰু ইভেণ্ট এটা বুলি আৰু গাইছ আমাৰ গছপুলি ৰোৱা কাৰ্যসূচীটো আমাৰ সমাপ্ত হ'ল। মোটামুটি আমি 10ডাল গাছ ৰুলোঁ। ইয়াৰ পৰা আমি এই সিফালকলৈকে এটা ছাইড কভাৰ কৰি দিছোঁ, ইয়াত গছপুলি নাছিল, আৰু অলপ গছবিলাক ডাঙৰে ৰুই দিছোঁ। আমি তাৰমানে বেৰাটো ব্যৱস্থা কৰিব নোৱাৰোঁতো, সেইটো কাৰণে অলপ ডাঙৰ ৰুই দিছোঁ। আৰু বৰষুণ পৰিছে এতিয়া এনেও বাচি যাব, টেনশ্যন নাই। আৰু কোনোবাই যদি মৰেও আমি ইয়াত পুনৰ ৰুই দিম। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আপোনালোকেও গছপুলি ৰুৱক। ছেভ নেচাৰ, ছেভ লাইফ। জয় আই অসম।